নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ সকলোকে শুভকামনা যাচিলোঁ। সকলোকে কৰোণা ভাইৰাছৰ বহুতো ভিডিঅ' দিলোঁ। আজি এটা সৰু আৰু আন এটা ভিডিঅ' লৈ আহিছোঁ। আজি একদম মোবাইল ফোনৰ ওপৰৰ বিষয়ত কৰোণা ভাইৰাছৰ কি ভাইৰাছ বা এনেকুৱা বহুত বেক্টেৰিয়া আমাৰ মোবাইল ফোনত থাকে, সেইটো কেনেকৈ আঁতৰাব পাৰি তাৰ বিষয়টো চাওক। কথাটো হৈছে ইউনিভাৰ্চিটি অফ এৰিজোনাই ৰিচাৰ্চ কৰি পাইছে যে আমাৰ এই মোবাইল ফোনত আমাৰ টয়লেট বা লেট্ৰিনৰ যিমানবিলাক বেক্টেৰিয়া থাকে তাতকৈ বেছি বেক্টেৰিয়া আমাৰ এই মোবাইল ফোনত থাকে। এইটো মই কোৱা নাই, ইউনিভাৰ্চিটি অফ এৰিজোনাই গৱেষণা বা ৰিচাৰ্চ কৰি ওলাইছে। আপুনি যদি বিশ্বাস নহয় এনেকৈ গুগলত চাৰ্চ কৰিব আৰু এইটো পাব। চাওক, মোবাইল ফোনতো কি হৈছে, বহুতো আমাৰ লেট্ৰিনৰ যিমানবিলাক বেক্টেৰিয়া তাতকৈ বেছি বেক্টেৰিয়া মোবাইলত আক্ৰান্ত কৰে বা মোবাইলত থাকে। আৰু কৰোণা ভাইৰাছ যিটো হৈছে, কৰোণা ভাইৰাছ আমাৰ শৰীৰৰ বাহিৰত 9 দিনলৈকে জীয়াই থাকিব পাৰে। এইটো চাইনাত আৱিষ্কাৰ হৈছে আৰু চাইনাই এইটো কৈছে। আৰু WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে কৰোণা ভাইৰাছ মোবাইলৰ স্ক্ৰীণত 48 ঘণ্টালৈকে জীয়াই থাকিব পাৰে। আৰু পিছফালে মানে প্লাষ্টিকত বা বেক কভাৰত যদি আপোনাৰ পিছফালখন প্লাষ্টিকৰ হয়, তেনেহ'লে ই প্লাষ্টিকত 9 দিনলৈকে জীয়াই থাকিব পাৰে। আৰু যদি আপোনাৰ মোবাইলৰ পিছফালখন মেটেল এনিবডি ডিজাইনৰ হয় বা মেটেলৰ হয়, তেনেহ'লে এই কৰোণা ভাইৰাছ কি হয়, 12 ঘণ্টালৈকে জীয়াই থাকিব পাৰে। এতিয়া কথাটো হ'ল, আমি এই মোবাইল ফোনৰ পৰা কৰোণা ভাইৰাছ কেনেকৈ আঁতৰাম। আগতে আমি কৈছিলোঁ হাত ধুব ভালকৈ, তেনেকৈ আঁতৰাব পাৰিব। এই মোবাইল ফোনৰ পৰা কৰোণা ভাইৰাছ আঁতৰাব কৰিবলৈ আপোনাক কি কৰিব লাগিব, এনেকুৱা এখন ৰুমালৰ প্ৰয়োজন হ'ব। আৰু মোবাইল ফোনটো কি কৰিব, আপুনি এই আপোনাৰ ঘৰৰ বাটি যিটো আছে, বাটি কি কৰিব, গৰম পানী ল'ব। গৰম পানী লৈ এই ৰুমালখন তাত ভিজাব। এনেকুৱা ৰুমাল বা যিকোনো কাপোৰ, সুতি কাপোৰ হ'লে হ'ল, তাত ভিজাই কি কৰিব, গৰম পানীত ভিজাই মুচিব। আৰু যদি কি থাকে, চেনিটাইজাৰ থাকে বা চাপ থাকে, তেনেকুৱা জাতীয় চাবোনৰ নিচিনা কিবা থাকিলে সেই পানীত অলপমান মিলাইব। চেনিটাইজাৰ যদি ডেটলৰ লিকুইডটো থাকে, তাত 1 বা 2 টোপামান দিব আৰু পানীখিনি ভালকৈ কৰি এই টেনা বা ৰুমাল এইটো কি কৰি তিতাই মানে মোবাইল ফোনটো ভালকৈ মুচিব লাগিব। কিন্তু পানীখিনি গৰম কৰিব লাগিব। আৰু যিবিলাক আমাৰ এইবিলাক কি আছে, চাৰ্জাৰৰ পিন, 3.5mm অডিঅ' বা হেডফোন জেক যিটো বা সেইটো আমি এনেকুৱা কাণ খজুৱা যদি আছে ঘৰত, সেই পানীখিনি কি কৰি এনেকৈ দিব। আৰু কি কৰিব, যদি আপোনাৰ ঘৰত চেনিটাইজাৰ থাকে, ডাইৰেক্ট এনেকৈ নামাৰিব বা চিলাই নিদিব, পানী ভালকৈ দি দিব, এনেকৈ নিদিব। আপুনি কি কৰিব, এই ৰুমালখনত চেনিটাইজাৰটো মাৰিব বা এইখন ৰুমাল ভালকৈ কি কৰিব কৰি মুচিব। ডাইৰেক্ট ইয়াত পানী নিদিব, ডাইৰেক্ট ইয়াত চেনিটাইজাৰ নিদিব। যদি দিয়ে কি হ'ব, যদি আপুনি এনেকৈ দিয়ে কি হ'ব, এই আমাৰ এইবিলাক যিবিলাক ফুটা আছে, চাওক, এই ফুটাবোৰলৈকে পানী সোমাই দিলে আমাৰ মোবাইল ফোনৰ প্ৰব্লেম হ'ব। যদি প্ৰব্লেম হ'ব পাৰে, যদি আপুনি কয় যে নহয় মোৰ মোবাইলটো ৱাটাৰ ৰেজিষ্টেণ্ট, তেনেহ'লে তথাপিও তেনেকৈ নিদিব। কিয়নো মোবাইল ফোনটো ৱাটাৰ ৰেজিষ্টেণ্ট, ফুল ৱাটাৰ ৰেজিষ্টেণ্ট নহয়, 90% মান ৱাটাৰ ৰেজিষ্টেণ্ট হয় নেকি। এইটো ৱাটাৰ ৰেজিষ্টেণ্ট হ'লেও যদি আপুনি কয় যে মোৰ মোবাইলটো ৱাটাৰ ৰেজিষ্টেণ্ট, তথাপিও আপুনি পানীত এনেকৈ নুডুব। এই কাপোৰখন বা এণ্টেনাখন বা তোলা যিটো আছে, এই যেনেকৈ দেখাই দিব, তেনেকৈ চাফা কৰিলে ভাল। এনেকৈ মুচিব আৰু এইটো তেতিয়াই মানে ভালকৈ এইবিলাক ভালকৈ চাফা কৰিব। তো যদি আপোনাৰ মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাওক। ভিডিঅ'টো লাইক কৰক, যদি ভাল লাগিছে লাইক কৰক। এই কথাখিনি আপোনাৰ সকলো বন্ধুবলৈ শ্বেয়াৰ কৰক, যাতে তেওঁলোকৰ মোবাইলটো ভালদৰে চাফা কৰিব পাৰে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এয়াই আৰু, থেংক ইউ।